আজি মই বহুত এক্সাইটেড কাৰণ কিয় জানেনে আজি মোৰ বাৰ্থডে আৰু মোৰ ৰুমমেট মানে বিশাখাই মোক সাৰপ্ৰাইজ দিছে আৰু এটো দেখিছেনে বুকেটো তাই নিজে বনাইছে আইও কিমান যে কষ্ট কৰি থিমটো সজাইছে ওয়াও কেকটো ইমান এস্থেটিক একদম থিমৰ লগত মিলাই আনিছে আৰু পিছতে গম পালো কেকটো যে কাস্টমাইজ তাই কৰিছিলে বুলি কেকটো খাবলৈ কিন্তু বিৰাট টেষ্টি আছিল দেই আৰু এতিয়া সবচে বিশেষ কামটো গিফট ওপেনিং আৰু এটা দুটা গিফট নহয় পুৰা 5টা 6টা গিফট আছিলে আৰু ফাৰ্ষ্টতে পালো মোৰ ফেভৰেট চকলেট তাৰ পিছত আকৌ উলালে মোৰ ট্ৰাউজাৰ যোনটো মোৰ বহুত টাইমৰ পৰা দৰকাৰ আছিলে তাৰ পিছত উলালে এইটো টপ যোনটো ট্ৰেন্ডিংত পুৰা চলি আছিল আৰু সবতকে ভাল পোৱা বস্তুটো স্পিকাৰ কাৰণ মই গান শুনি বহুতে বেছি ভাল পাওঁ আৰু ইয়াতে খতম নহয় দেই ৰাইট এই লাষ্টৰ গিফটটো খুলোতে কিন্তু মই বহুত ইমোশনাল হৈ গলো কাৰণ এই ফ্ৰেমখন তাই নিজে কষ্ট কৰি বনাইছে নাজানো মই কোনটো জনমত ভাল কাম কৰিছিলো হেতু কাৰণে তোৰ নিচিনা এজনে বহুত ভাল ফ্ৰেণ্ড পালো your love and efforts really matters to me Vishakha thank you for everything